Hello guys, welcome to my YouTube channel. So let's get started. আজি আমি আগন্তুক পৰীক্ষা সমূহৰ বাবে ইংলিছ গ্ৰামাৰৰ টেন্স টপিকটো ডিসকাস কৰি আছিলো আৰু এই টেন্সৰ টপিকৰ আজি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ডিসকাস কৰিম। এই প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ইমান হাৰ্ড নহয়, এটো ইজি আছে। এটো আপোনালোকৰ আগন্তুক পৰীক্ষা সমূহ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টে হওক, গ্ৰেড 4 গ্ৰেড 3 হওক বা পুলিচৰ এসআই হওক বা পুলিচৰ যিকোনো এক্সামে হওক, সকলোতে অৰ্থাৎ যিবিলাক কম্পিটিটিভ এক্সামত ইংলিছ গ্ৰামাৰ আহে সকলৰ কাৰণে প্ৰযোজ্য হ'ব। ওকে, সো আজি আমি টেন্সৰ 3 নম্বৰটো টেন্স অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা আমি ডিসকাস কৰিম। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা। সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমাৰ প্ৰথম হৈছে সেন্টেন্স স্ট্ৰাকচাৰ। যিকোনো এটা বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত কেনেকুৱা হয়, প্ৰথমতে কি থাকে, আমাৰ সাবজেক্ট থাকিব। ইয়াত চাও হি আছে, সাবজেক্ট আছে, তাৰপিছত হ্যাভ হ্যাজ, এই দুটা অক্সিলাৰি ভাৰ্ব। এই অক্সিলাৰি ভাৰ্বৰ যিকোনো এটা ব্যৱহাৰ হ'ব। ইয়াত চাওক হ্যাজ ব্যৱহাৰ হৈছে এই দুটাৰ, আৰু যেটো মেইন ভাৰ্ব থাকে হেতু সদায় V3 ফৰ্মত হ'ব। অৰ্থাৎ ৰিডৰ কি হৈছে V3 ফ্ৰম আহিছে, অৰ্থাৎ ৰিডৰ V3 ফ্ৰম ৰিড। সো V3 মানে হৈছে past participle ফ্ৰম ব্যৱহাৰ হ'ব। আৰু যেটো অবজেক্ট আছে অবজেক্টটো হ'ব অবজেক্টে। ইয়াত চাওক দে আহিছে, ইয়াত হ্যাভ আহিছে, আৰু ৰিডৰ কি হৈছে V3 ফৰ্ম আহিছে, অৰ্থাৎ V3 ক আমি কি বুলি কওঁ, past participle। ওকে, আপোনালোকে নিশ্চয় জানে চাগে এইখিনি। এটা চাওক ক'ত হ্যাভ আৰু হ্যাজ হয় এইটো আমি ডিসকাস কৰিম। চাব, আমি ইয়াত ডু ভাৰ্বৰ হেল্প লৈছো। ফাৰ্স্ট আইৰ লগত কি হয়, সদায় হ্যাভ হয়। উইৰ লগত কি হয়, হ্যাভ হয়। ইউৰ লগতো হ্যাভে হয় আৰু ইউৰ লগতো হ্যাভে হয়। অনলি হি সি ইট আৰু নাউনৰ লগত কি হয়, হ্যাজ হয়। ইয়াত নাউন মানে সিঙ্গুলাৰ নাউনৰ কথা বুজোৱা হৈছে, মানে যিবিলাক নাম আছে বা সিঙ্গুলাৰ নাউন আছে এইবিলাকৰ কথা বুজোৱা হৈছে। আৰু সেইখিনিৰ লগত কি হয়, হ্যাজ হয়, আৰু ডেৰ লগত কি হয়, হ্যাভ হয়। মানে আপোনালোকে এইটো মনত ৰাখিব লাগে যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে অনলি কি লাগিব, হ্যাজ লাগিব, আৰু বাকি আই, উই, ইউ আৰু ডে হলে কি হ'ব, হ্যাভ হ'ব। ওকে, কি হলো, থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি হ'ব, হ্যাজ হ'ব। বাকি ডে, ইউ, উই, আই, ইউ হলে কি হ'ব, হ্যাভ হ'ব। আৰু যেটো মেইন ভাৰ্ব থাকিব, মেইন ভাৰ্বটো সকলোৰে কি হ'ব, V3 ফৰ্মত হ'ব। V3 মানে past participle ফৰ্মত হ'ব। ওকে, নেক্সট কোৱেশ্চন। ইয়াত আমি ৰুলছ অফ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা আলোচনা কৰিছো। ৰুলছ, ফাৰ্স্ট ৰুলটো হৈছে, প্ৰথমটো ৰুল হৈছে to indicate an action that has finished just now। যিকোনো এটা কাম, এনেকুৱা কাম এটা বুজাবলৈ যিটো just now কি হৈছে, finished হৈছে। কি হৈছে just now, কি হৈছে finished হৈছে। মানে I have write the letter just now, এনেকুৱা হৈ যিকোনো বুজাবলৈ, মাত্ৰ এই মাত্ৰ শেষ হোৱা বুজাবলৈ এইটো টেন্স ব্যৱহাৰ কৰো। নেক্সট নম্বৰ 2 নম্বৰ হৈছে an action performed during a period that has not yet finished। মানে যিকোনো এটা কাম এনেকুৱা টাইমত হ'ব লাগিব যে কামটো হৈ গল কিন্তু কামটোৰ ৰিজাল্টটো কি হোৱা নাই, ফিনিশড হোৱা নাই। মানে যেনেকৈ ধৰক মই হাতখন কাটি গল, মোৰ টেষ্টটো ওলাইছে, তো এনেকুৱা ধৰণৰ যে হাত কাটাটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স, কিন্তু তাৰ ৰিজাল্টটো কি নহব, ফিনিশ নহব। এনেকুৱা ধৰণৰ কথাবিলাক এইটো টেন্সত ব্যৱহাৰ কৰো। আৰু 3 নম্বৰটো হৈছে an action or situation that started in the past and continue in the present। যিকোনো এটা কাম পাষ্টত আৰম্ভ হৈ আৰু প্ৰেজেন্টত চলি থাকে। এইটো কিন্তু সম্পূৰ্ণ 100% প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ৰুল নহয়, কাৰণ যিবিলাক ওয়ার্ড কন্টিনিউয়াস টেন্সত ইউজ নহয় সেই ওয়ার্ড কেইটাকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰো। অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত যিকেইটা ওয়ার্ড নহয় সেইকেইটাকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত বুজাব পাৰো। এৰি আগৰ ভিডিওটো চাই লব, কন্টিনিউয়াস টেন্সত কি ওয়ার্ড ব্যৱহাৰ নহয় সেইকেইটা ওয়ার্ড থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত আহিব লাগিব। ওকে, আহক আমি কেইটামান MCQ ডিসকাস কৰো। তো প্ৰথমটো MCQ হৈছে there are no taxis available because taxis drivers dash on strike। তো আমি ইয়াত জানোই কি হ'ব, A আছে went, B আছে go, C আছে have gone, আৰু D আছে has gone। তো ইয়াত কি হ'ব, অপশন C নে অপশন D? এই দুটাটো নহয় বাৰু, ইয়াত হ'ব অপশন নাম্বাৰ C, কাৰণ ইয়াত ড্ৰাইভাৰ্স আছে, অৰ্থাৎ প্লুৰাল বুজাইছে। ওকে, যদি S টো নাথাকিলে হয় তেতিয়া হলে অপশন নাম্বাৰ D হল হয়। নেক্সট কোৱেশ্চন 2 নম্বৰ, he suffered from fever। ওকে, ইয়াত হ'ব is, B আছে has, was, আৰু C আছে has been, আৰু D আছে has। তো ইয়াত হ'ব he has been হ'ব নে has হ'ব,
he has okay he has suffered from fever next in number I dash him for 2 years ইয়াত চক I have been knowing আছে I has known আছে আৰু I have known আছে এটো কোনটো হ'ব অলপমান আগতে যে কলো এটো 4 আছে 4 আৰু চেঞ্জ আমাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয় ওকে আৰু এইটো টেন্সত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত কি আছে নো ভার্ব আছে নো ভার্বৰ লগত তো আমাৰ আইএনজি নহয় গটিকে দুটা কাটি দিলো এখানে এটো কি টেন্সত হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব অৰ্থাৎ এটা আই লগত হ্যাভ হ'ব নে হ্যাজ হ'ব আই লগত হ'ব আমাৰ হ্যাভ অপচন নাম্বাৰ ডি টো শুদ্ধ হৈ যাব নেক্সট কোৱেশ্চন 4 নাম্বাৰ I dash him this morning ইয়াতো চাওক কামটো কি হৈছে ফিনিশ হৈছে কিন্তু টাইমটো ফিনিশ হোৱা নাই অৰ্থাৎ মৰ্নিংৰ কথা কৈছে যে দিস মৰ্নিং আজি ৰাতিপুৱা অৰ্থাৎ আজি দিনটো ফিনিশ হোৱা নাই ওকে সো ইয়াত কি হ'ব I have হ'ব নে has হ'ব I have seen হ'ব ওকে বি টু শুদ্ধ হৈ যাব নেক্সট 5 নাম্বাৰ কোৱেশ্চন I dash cut my finger I কি হ'ব I লগত হ'ব I have cut my finger মই ইয়াত মানে বেসিক এমসিকিউ ডিসকাস কৰা নাই কাৰণ এটা টেন্সৰ বিষয়ে বেসিক এমসিকিউ দিলে আপোনালোকে গমে পাব গতে সিৰিজটো কমপ্লিট হলে মই বহুত টাইম এমসিকিউ লগত ডিসকাস কৰি দিম সো থ্যাংক ইউ ডু সাবস্ক্রাইব মাই চ্যানেল